Hey guys, welcome to my new vlog. আজি আমি ঘুরিব গৈ আছো দিনে আমি এসএমএস বুংছার না হিন্দি বুংগন মানে এসএমএস লগতে নাসাছে এখানে আর না তো আজি অসমে বনে আছো আমি গৈ আছো না ঘুরিব ইমান গরম না তার কারণে টাইম পাস গৈ আছে না পাহাড় পালে দ্যাটস সাইড আজি ফার্স্ট টাইম অসমে বনাইছো কিবা ভুল বলে আমি কি আছে এতিয়া অসমে মই নাজানলে হি মন লগরে হয়না গাইস চাই থাকক আমি যেমান পাৰো ভাল ভাল জাগাবিলাক দেখাব চেষ্টা কৰি আছো কোনে কোনে আহিব পাৰিব চ' গাইস আমার অৰুণাচল পাহাড় আমি এতিয়া অৰুণাচলৰ ফালে গৈ আছোঁ এইটো ৰাস্তাটো অৰুণাচল বালে গৈ পাই আছো তাৰপিছত জাগাটো বহুত ভাল আকৌ চাচোন আপুনি দেখা আছো দিনৰ কাৰণে বেষ্ট প্লেচ হয় আমাৰ ইফালে আপোনালোকে ইফালে গৈ ধুনীয়া ৰেষ্ট ল'ব পাৰে এতিয়া আমি ৰিজৰ্ট ভিতৰত সোমাই গ'ল এতিয়া দেখাব চেষ্টা কৰিম ইয়াতে কি কি জাগা আছে তো আপোনালোকে আহিব পাৰিব তাৰ কাৰণে দেখা আছো ফেচিলিটিবিলাক হাই গাইজ এখন আমি ফাৰ্ষ্ট টাইম আহিছোঁ ৰিজৰ্টখন এই ৰিজৰ্টত ইমান ধুনীয়াকৈ বনাই আছে লাহে লাহে কিন্তু এতিয়া আৰম্ভ হৈ আছে না আৰম্ভ হৈছে অলপ বাকী আছে ওপেনিং হোৱা ইমান টাইম হোৱা নাই ন ওপেনিং হোৱা বেছি টাইম এতিয়া মোৰ লগৰাটো সি এক্সপ্লেইন কৰিব খুজি আছো ইয়াতে ফেচিলিটি কেনেকা চ' আপোনালোকে অলপ শুনি চাবা চাই ল'বা কি কি কয় দেখো এই ৰিজৰ্টখনৰ এটা সুবিধা হ'ল আপোনালোকে ইয়াত আহি ৰাতি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাৰে আৰু এইফালে আহিলে কেতিয়াবা যদি ৰাতি হৈ যায় আপোনালোকে ইয়াত ৰাতি থাকিব ব্যৱস্থা আছে না ৰাতি থাকিব ব্যৱস্থা আছে ৰাতি থকাৰ ব্যৱস্থা আছে হয় নেকি এইটো ঘৰটো ন দেখা পাই আছে ঘৰবোৰ ইয়াতে আপোনালোকে ধুনীয়াকে ৰাতি থাকি পিছৰ দিনা যদি অৰুণাচল ফুৰিব যায় এইফালে ফুৰিব যাব পাৰিব তো আমি বেছিকৈ ঘূৰি ফুৰি মানে দেখাব নোৱাৰিলো আৰু না বেয়া নাপাবি নিশ্চয় বুজি পাইছে আৰু কোনো বুজি নাপায় আহি কিনি গম পাই গৈছে মাছবাৰৰ পৰা আহিলে গম পাই যাওঁ 10 কিলোমিটাৰ সোমালে এতিয়া আমি অলপ বেলেগ জাগালৈ ওলাই আছো আপোনালোকক দেখাম এতিয়া তো আমি ৰিজৰ্টৰ পৰা ওলাই আছো যদি কেতিয়াবা আপোনালোকে মাছখোৱাত আহে চিকাৰী টেঙা নিশ্চয় আহক ইয়াতে ধুনীয়া ধুনীয়া প্লেচ আছে আমি তামাম মস্তি কৰিলোঁ আৰু কি দেখাম এইখিনিকে আমাৰ এলেকাৰ এইখিনি দেখাই আমাৰ আজি ভিডিঅ'টো ইন কৰিছোঁ কিবা এটা ভুল হৈ যাব পাৰে দেই গাইজ অলপ ক্ষমা কৰিবি আৰু আমাক না চৰি খুজিছো আগতে কিবা এটা মানে আজি ফাৰ্ষ্ট টাইম অসমীয়া লেংগুৱেজত বনাইছিলো চ' বনাই থাকিম বাৰু চেষ্টা কৰি আছো আৰু ভাল কণ্টেণ্ট আনিম বুলি ভাবি আছো আমি থেংকছ ফৰ ৱাচিং গাইজ